हेलो एंड वेलकम गाइस কি খবৰ ভালনে যদি ভাল ভিডিও চাক বেয়ালে ডক্টৰ তালে যাক সো অসমত কেনেকুৱা এটা পৰিস্থিতি হৈছে সেইটো আপোনালোকে সবেই জানে মই নকওঁ হাত ধক ঘৰ থাক কিন্তু এটা কথা নিজে বাঁচক আনকো বাঁচা ঘৰতে থাক তো আজি আমি কথা পাতিম জিমেইল আইডিৰ প্ৰফাইল পিকচাৰ কেনেকৈ চেঞ্জ কৰিব পাৰি বা সেট কৰিব পাৰি। তো গাইস बहुत दिन হৈছিলে ভিডিও নহা তো ভিডিওটো কেনেকুৱা লাগে জনাব যদি ভাল লাগে মই এনেকুৱা ধৰণৰ ভিডিও আগন্তুক দিনত আনি থাকিম। তো আপোনালোকে ষ্টাৰ্ট কৰাৰ আগতে এতিয়ালৈকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি লওক। তো গাইস বলক ভিডিওটো আৰম্ভ কৰোঁ। তো গাইস পোন প্ৰথমে আমি জিমেইলত যাব লাগে। তো জিমেইলত যোৱাৰ পিছত ওপৰত 3 লাইন দেখিছে নহয় তাত ক্লিক কৰিব লাগে লেফট সাইডে। তো দেখিছে ইয়াত ক্লিক কৰাৰ পিছত চাওক এতিয়া এটা কথা বুজাই দিওঁ মই আপোনালোকক যে ইয়াত চাওক প্ৰফাইল পিকচাৰ আছে। সো তাততো প্ৰফাইল পিকচাৰ আছে কিন্তু XYZ টিচাৰ ইয়াত প্ৰফাইল পিকচাৰ নাই। তো এতিয়া আমি কোনটোত প্ৰফাইল পিকচাৰ লগাম ইফালটোত XYZ এইটোত। তো এতিয়া তো তলত চাওক সেটিংত যাব লাগে। এটা সেটিংত যোৱাৰ পিছত সো চাওক এনেকৈ কেইটা লগইন আছে জিমেইল একাউণ্ট এতিয়া মোৰ এতিয়া 3টা আছে। সো মই কোনটো চেঞ্জ কৰিম এইটো টনি শৰ্মা এইটোত মই এতিয়া প্ৰফাইল পিকচাৰ সেট কৰিম। তো তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব মাই একাউণ্ট ইনবক্স বহুত কিবা কিবি। তো আপুনি যাব লাগে মাই একাউণ্টটো প্ৰথমটোত তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনালোকক এনেকুৱা এটা পেজ ওলাব। এতিয়া চাওক বহুত কিবা কিবি আছে হোম পাৰ্সোনেল ইনফো ডাটা এণ্ড এইবিলাক বহুত কিবা আছে। আপুনি যাব লাগে পাৰ্সোনেল ইনফোত। তো পাৰ্সোনেল ইনফোত যোৱাৰ পিছত আপোনাৰ সব ওলাই যাব চাওক নাম বাৰ্থডে মেইল পাছপোৰ্ট কণ্টেক্ট ইনফো সব। তো আপুনি যাব লাগে ইয়াত চাওক ইয়াত। তো ইয়াত ক্লিক কৰক। তাত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। এতিয়া আপুনি যাব লাগে জাষ্ট অন কৰি ওপেন কৰিব লাগে ক্ৰোম ব্ৰাউজাৰত। তো ওপেন কৰক। ওপেন কৰাৰ লগে লগে এতিয়া চাওক এনেকুৱা এটা পেজ আহিব। এতিয়া আপোনাৰ ইয়াত মেইন কামটো চাওক এতিয়া মেইল কিবা কিবি আছে। এতিয়া আপোনাক যাব লাগে তাত ইয়াত। তো তাত যোৱাৰ পিছত এনেকুৱা এটা আপলোড ফটো অপশ্যন আহিব। তো আপলোড ফটোটোত আপুনি ক্লিক কৰিব লাগে। তো ক্লিক কৰাৰ পিছত এনেকুৱা 3টা অপশ্যন আহিব কেমেৰা ফাইল এইবিলাক। তো আপুনি ফাইলত যাব লাগে। তো ফাইলত ক্লিক কৰাৰ লগে লগে চাওক ফটোজ আপুনি কোনটো প্ৰফাইল পিকচাৰ সেট কৰিব বিচাৰে। তো ইয়াত আপুনি চইচ কৰি লওক নহ'লে 3 লাইনত ওপৰত চাই আছে তাত ক্লিক কৰাৰ পিছত আপুনি চাওক তলত বহুত কিবা কিবি আছে নিজৰ ফটোজ গেলেৰী লাষ্টত তলত। তো তাত গেলেৰীত ক্লিক কৰিলে আপোনাৰ গেলেৰী ওলাই যাব। তো তাত ক্লিক কৰক। তো তাত ক্লিক কৰা এলো কৰি দিয়ক এইবিলাক বিচাৰিব। তো আপোনাৰ গেলেৰী ওলাই গ'ল। এতিয়া আপুনি কোনটো ফটো DP লগাব বিচাৰিছে জিমেইল আইডিৰ প্ৰফাইল। তো চাওক মই সিলেক্ট কৰিলোঁ এটা। তো সিলেক্ট কৰাৰ পিছত নেট শ্ল' আছে তথাপিও আৰু চাওক এতিয়া এয়া চাওক আপুনি এতিয়া সেট কৰক কিমান কি লাগে এইটো আপোনালোকে নিজে কৰি ল'ব সেইটো মই কৈ থাকিব নালাগে। এতিয়া সেট কৰি লওক। আৰু সেট কৰাৰ পিছত ওপৰত ডানৰ অপশ্যন আছে চাওকচোন ৰাইট সাইডে ডাইনত ক্লিক কৰক। তো ডানত ক্লিক কৰাৰ লগে লগে সময় লৈ আছে এয়া আপোনাৰ প্ৰফাইল পিকচাৰ সেট হৈ গ'ল। তো এনেধৰণে আমি জিমেইল আইডিৰ প্ৰফাইল পিকচাৰ সেট কৰিব পাৰি। তো গাইজ ভিডিও কেনেকুৱা লাগিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগন্তুক দিনত এনেকুৱা ভিডিও লাগে যদি কমেণ্টত জনাব। ধন্যবাদ।